দিনে আমাক ইয়াত উঠাই আনিছে। আজি আমাৰ 21 দিন হ'ল। আমাক যেতিয়া উঠাই আনিছিলে মানে এনেকৈ কৈছে 2 ঘণ্টাৰ পিছত আপোনালোকক আমি ঘৰত থৈ যাম। তো আমি এযোৰ কাপোৰ পিন্ধি আহিছিলোঁ আৰু সেই এযোৰ কাপোৰ পিন্ধি আমি 21 দিন পাৰ কৰিলোঁ। 21 দিনত এবাৰো গা ধুব পৰা নাই। কিন্তু দুখৰ বিষয়ে 14 দিনত ইয়াত আহি কিনে গম পালোঁ যে 14 দিন পিছত আমাক যাব দিব। কিন্তু আমাৰ ইতিমধ্যে 14 দিন হোৱাৰ কাৰণে আৰু 7 দিনমান পাৰ হৈ গ'ল 14 দিন হ'ল। তো এতিয়ালৈকে আমাক যোৱাৰ কথা একো নাম গুণ নাই। আৰু অসমৰ বাকী যিবিলাক জেগা আছে গোলাঘাটত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাই সেইদিনাখন 35জনক ৰিলিজ কৰাইছে। সেইদিনা গুৱাহাটীৰ পৰাই কেইজনমানক ৰিলিজ কৰা আমি গম পালোঁ। বিভিন্ন জেগাৰ পৰা আমি শুনি আছোঁ যে কোৱাৰেণ্টাইনত 14 দিনতকৈ কাকো বেছি ৰখা হোৱা নাই। কিন্তু দুখৰ বিষয় যে আজি আমাৰ এই সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ মানুহৰ 21 দিন 22 দিন পাৰ হৈ গ'ল, কিন্তু আমাক ইয়াত উলিয়াই দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। তো যাৰ কাৰণে আমি ইয়াতে খোৱা লোৱা বন্ধ কৰিছোঁ। আজিৰ পৰা আমি অনশন কৰিছোঁ। আমি একো নাখাওঁ যেতিয়ালৈকে চৰকাৰে একো ব্যৱস্থা নলয়, একো সিদ্ধান্ত নিদিয়ে আমাৰ ক্ষেত্ৰত, তেতিয়ালৈকে আমি একো নাখাওঁ। আৰু এইটো আমাৰ দৃঢ় সংকল্প। আমাৰ ইয়াত সৰু সৰু বাচ্চা আছে, আমাৰ মহিলা আছে, আমাৰ ডাঙৰ ডাঙৰ মানুহ বয়সীয়াল মানুহ আছে যিবিলাকৰ চুগাৰ আছে, প্ৰেছাৰ আছে, কিন্তু তেওঁলোকেও একো নোখোৱাৰ সিদ্ধান্ত লৈছে। গতিকে আপোনালোক সকলোৱে আমাক যাতে এই ক্ষেত্ৰত সহযোগ কৰে। আৰু কোনোবা ক'ব হ'ব নেকি? বেলেগে কোনোবা একজনে ক'লি ভাল হ'ল। আমি 3 তাৰিখে আহিছোঁ, আমাক এতিয়া বুলি যাব দিয়া নাই। আমাৰ পানী পাইখানা একেবাৰে বয়া, আমাৰ খাদ্য বয়া, আমাৰ ৰাতি হ'লে আমাৰ টোপনি নাযায়। এনেকুৱা মহৰ উৎপাত কোনো মানুহে টোপনি মাৰিব পৰা নাই। আৰু আমি আমাৰ 14 দিনৰ কাৰণে আনিছে, আমাৰ 14 দিন পাৰ হৈ গ'ল, এতিয়াও 17, 18, 20 দিন হৈ গ'ল, এতিয়া বুলি আমাক যাব দিয়া নাই। গতিকে আমাক যদি যাব নিদিয়ে তেতিয়াহ'লে আমি আজিৰ পৰা খাদ্য নাখাওঁ, আমি এনেকৈ লাগে মৰি যাম। আমি এইবিলাক খাদ্য নাখাম। ক'বা নেকি ক'বা নেকি কেতিয়া আনিছে? আমাৰ 31 তাৰিখে আনিছে, এটা পৰীক্ষা কৰিম বুলি কয়, কিন্তু আমাক এতিয়ালৈ যাব দিয়া নাই। আজি 5 দিন আমাক যাব দিয়া নাই। আমি বহুত কষ্টত আছো, খানা খাব নোৱাৰো, আমি টোপনি নোৱাৰো, ৰাতি বহুত কষ্টত আছো আমি।